উৎপত্তি হ'ল বাৰু? নীলাপানী হ্ৰদটো আচলতে এইটো কোনো প্ৰকৃতিৰ সৃষ্টি নহয়। হয় এইটো ইতিবৃত্তি বুলিবলৈ প্ৰকৃতিৰ তেনেকুৱা একো নাই। কিন্তু এই বস্তুটো মানে তোমাৰ এই যেতিয়া চাইলেণ্ডযুক্ত ৰাস্তা বনাইছিলে আজিৰ পৰা অলপ দিন আগত, এই চাইলেণ্ডযুক্ত ৰাস্তা যেতিয়া বনাইছিলে তেতিয়া মানে কি হৈছিলে, এই পাথৰ নিবৰ কাৰণে মাইটাছ নে কি এনেকুৱা কোম্পানী এটা, মই কোম্পানীটো একজেক্টলি নামটো ক'ব পৰা নাই, পাহৰিছোঁ। তেনেকুৱা কোম্পানী এটাই তোমাৰ পাথৰৰ কাৰণে তাত কেঁচাৰ মেচিন বহাইছিলে, পাথৰৰ ব্যৱস্থা কৰিছিলে। সেই পাথৰ প্ৰথমতে বম ব্লাষ্ট কৰি 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 পাথৰবিলাক খান্দিলে। হয় খান্দি থাকোঁতে মানে তললৈ অলপ মানে পাথৰবিলাক অলপ নৰমৰ নিচিনা পালে। পাথৰটো প্ৰডাক্টটো বেছি হয়, সেইটো কাৰণে মানে তললৈ মানে খান্দি খান্দি গুচি গ'ল। গৈ থাকোঁতে 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 এটা সময়ত মানে সুন্দৰ এটা মানে কিবা হ্ৰদৰ সৃষ্টি হ'ল। কিমান ফুটমান দ? এইটো 60-70 ফুটমান দ হ'ব। হয় অঁ, তাৰপিছত মানে তাত পানী জমা হ'ল। হয় পানীটো জমা হৈ 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 তাত মানে তেওঁলোকে বম ব্লাষ্ট কৰোঁতে মানে কেমিকেল জাতীয় কিছুমান ৰাসায়নিক বস্তু ইউজ কৰিছিলে। হয় হয় সেই বস্তুবিলাক যেতিয়া ইউজ কৰিছিলে, সেই বস্তুবিলাক যে পানীৰ লগত মিহলি হৈ 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 তোমাৰ পানীৰ ৰংটো নীলা হৈ গ'ল। হয় মই ভাবোঁ মানে মোৰ মানে ভাৱধাৰাৰ মতে আগততো পানীৰ ৰংটো তেনেকুৱা নহয়। হয় কিন্তু সেই পানী ৰংটো মানে নীলাটো এইটো কাৰণেই হ'ল মানে তাত কেমিকেলবিলাক যে ইউজ কৰিছিলে সেই বম ব্লাষ্টৰ সময়ত, সেই কেমিকেলবিলাকৰ পৰা মানে সেই পানীটো নীলা হৈছে বুলি মই ভাবোঁ। হয় এতিয়া মানে তাত মানে এনেকুৱা হৈ গ'ল মানে বস্তুটো যেন নেচাৰেলি এটা বস্তু নিচিনা হৈ গ'ল, যেন কোনো এইটো বনাই দিয়া নহয়, যেন এইটো যেন প্ৰকৃতিৰ কিবা সৃষ্টি যেন এনেকুৱা হৈ গ'ল। আৰু বহুত মানুহ আজিকালি পিকনিক খাবলৈও যায় তালৈ, বহু মানুহ চাবলৈও যায়, বহু মানুহ কিবা শ্বুটিং কৰাও দেখিছোঁ মই, কিবা ভিচিডি চিচিডি কিবা অত্যাধুনিক মানে মানুহ কিছুমানো আজিকালি মই দেখিবলৈ আপোনাৰ পোৱা যায়। হয়, তাত যে ফুৰিবলৈ ধৰক মানুহ আহিছে, শ্বুটিঙৰ কাৰণে আহিছে, ফটো উঠিবলৈও আহিছে ফটো মানুহ, উঠিবলৈ আহিছে। কিন্তু বহুতো মানুহ তেনেকৈ লোক মৃত্যু হোৱাও দেখা পোৱা গৈছে। সেইটো এটা কথা মই সেইটো এই ক'বলৈ চৰকাৰলৈ কি পাহৰিছিলোঁ। জনাব বাৰু? তাৰমানে মই এইটো মানুহ বস্তুটো যিমানেই ভাল হয় সিমানেই এটা ভয়াৱহ এটা পৰিস্থিতিত আছে কিন্তু বস্তুটো। এই হয় বস্তুখিনি তাত মানে কোনো প্ৰটেকশ্যন বোলা বস্তু এটা নাই, আৰু হয় প্ৰশাসনৰ তাত আজিলৈকে মোৰ সম্ভৱ দৃষ্টিগোচৰ হোৱা নাই। হয় তাত বহুত মানুহো মৰিছে হয় আৰু মানে তোমাৰ আহতও হৈছে বহুতো। অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে তাত। অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ অহা মই দেখিছোঁ। আৰু ময়ো এবাৰ গৈছিলোঁ তাত চাবলৈ, মই মানে কণ্ডিশ্যনটো জানো আৰু মই সাঁতুৰিবও জানো। হয় মই তাত গাও ধুই আহিছোঁ, কিন্তু চব মানুহেতো সাঁতুৰিব নাজানে। হয় হয় সাঁতুৰিব নাজানিলে সেই নিশ্চিতভাৱে মৰিব, তাত মানে বাচাৰ কোনো উপায় নাই। হয় দেখিলেই ভয় লগা এটা বস্তু। দেখি পেলাইতো এনেই ভালেই লাগে, কিন্তু মানে তাত নামি যোৱা বা তালৈ কেনেবাকৈ পৰি যোৱা এইটো কিন্তু সাঁতুৰিব নজনা মানুহৰ কাৰণে বহুত বিপদজনক। কিন্তু প্ৰশাসনে যদি কিবা এটা ব্যৱস্থা কৰে, যদি তেনেকুৱা পৰ্যটনৰ যদি কিবা এটা ব্যৱস্থা কৰে, মানুহ আহিলে কৰিলে ভালকৈ যাতে চাব পাৰে, কৰিব পাৰে, মনোৰঞ্জন কৰিব পাৰে, পাহাৰীয়া জেগা দেখিও ভাল লাগে, সেইখিনি যদি ভালকৈ প্ৰটেকশ্যন এটা দিয়ে যাতে মানুহৰ একো নোহোৱা, তেনেকুৱা এটা কৰিলে বস্তুটো বেছি এটা উপযোগী হ'ব বুলি মই ভাবোঁ ঠাইডোখৰ। হয়, ধন্যবাদ।